যোৱাবাৰ প্ৰমোদ বড়োৱে BTC নিৰ্বাচনৰ আগত পৰিৱৰ্তনৰ ঢৌ আনি পৰিৱৰ্তন লাগে বুলি তেওঁলোকে যি ধৰণে মিথ্যা প্ৰচাৰ কৰিছিল, আজি সেই মিথ্যা প্ৰচাৰ জল পট উজলি উঠিছে। এটা কথা, টেঙা আম বজাৰত একবাৰে বিক্ৰী কৰিব পাৰি। এক কথাত ক'বলৈ গ'লে অহাবাৰ BTC নিৰ্বাচনত BPF দলে BTCত চৰকাৰ গঠন কৰিব। প্ৰমোদ বড়োৱে কৈছিল যে BTCখনক তেখেতে ছুইজাৰলেণ্ডৰ নিচিনা পৰিণত কৰিব, ছুইজাৰলেণ্ড বনাব। যি ছুইজাৰলেণ্ডটো নহয়, BTC গভমেণ্টৰ দিনত, হাগ্ৰামা মহিলাৰীৰ দিনত যি ধৰণে উন্নয়নৰ কাম হৈছিল, সেই ধৰণে আজি কোনো ধৰণৰ কাম তেওঁলোকে কৰিব পৰা নাই। একদম সঁচা কথা ক'বলৈ গ'লে ৰাজনীতি এনেকৈ বস্তু নহয় কোনেও কাকো পাত্তা দিব। ৰাজনীতিত পাত্তা ল'ব জানিব লাগিব। তেওঁলোকক কোনো দলে মাতি আহক আপোনালোকক সুবিধা দিম বুলি কৈ কোনো ৰাজনৈতিক দলে বিশ্বৰ ইতিহাসত নাই। তেওঁলোকে নিজে BPF হওক, APPL হওক, BJP হওক, কংগ্ৰেছ হওক, তেওঁলোকৰ পৰা পাত্তা লৈ তেওঁলোকে যদি সুবিধা আদায় কৰিব পৰা নাই, সেইটো তেওঁলোকৰ নিজা দুখ। এক কথাত ক'বলৈ গ'লে অহাবাৰ BTC নিৰ্বাচনত BPF দলে BTCত চৰকাৰ গঠন কৰিব। আমাৰ ওদালগুৰি জিলাত আমি প্ৰায় 5টা, ওদালগুৰি পাৰ্টি জিলা হিচাপে আমি 5টা চিটত জয়যুক্ত হ'ম। আৰু 5 নং চেৰফাংটো যদি আপোনালোকে দেখিবলৈ যায়, আজিৰ দিনত যিজন MCLA আছে, তেখেতে একেবাৰে জনপ্ৰিয়তা হেৰুৱাইছে আৰু জনসাধাৰণৰ লগত তেখেতৰ কোনো ধৰণৰ সম্পৰ্ক নাই। জনসাধাৰণে বিচাৰিছে অতি সোনকালে নিৰ্বাচন হওক, যাতে জনসাধাৰণে বিচৰা ধৰণে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰে। আৰু মনত বিশ্বাস আছে যে অহাবাৰ BTC নিৰ্বাচনত BPF দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰিলে নিশ্চয়কৈ আমি 5 নং চেৰফাং সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ম। আৰু জয়যুক্ত হোৱাৰ পিছত নিশ্চয়কৈ ৰাইজে বিচৰা ধৰণে, ৰাইজে যি ধৰণে তেওঁলোকৰ আকাংক্ষা, সেই ধৰণে কাম কৰি যাম বুলি মোৰো মনত বিশ্বাস হৈছে। কৈছিলে APPL চৰকাৰে পৰিৱৰ্তন আনিম বুলি, কিন্তু আমি দেখা পাইছোঁ 5 বছৰ আপোনালোকক দায়ী দি দিনটো কৰাই দিলে। এই ক্ষেত্ৰত আপুনি কি কয়? এটা কথা, টেঙা আম বজাৰত একবাৰে বিক্ৰী কৰিব পাৰি। যোৱাবাৰ প্ৰমোদ বড়োৱে BTC নিৰ্বাচনৰ আগত পৰিৱৰ্তনৰ ঢৌ আনি পৰিৱৰ্তন লাগে বুলি তেওঁলোকে যি ধৰণে মিথ্যা প্ৰচাৰ কৰিছিল, আজি সেই মিথ্যা প্ৰচাৰ জল পট উজলি উঠিছে। প্ৰমোদ বড়োৱে কৈছিল যে BTCখনক তেখেতে ছুইজাৰলেণ্ডৰ নিচিনা পৰিণত কৰিব, ছুইজাৰলেণ্ড বনাব। আজি ছুইজাৰলেণ্ডটো নহয়, BTC গভমেণ্টৰ দিনত, হাগ্ৰামা মহিলাৰীৰ দিনত যি ধৰণে উন্নয়নৰ কাম হৈছিল, সেই ধৰণে আজি কোনো ধৰণৰ কাম তেওঁলোকে কৰিব পৰা নাই। আৰু এটা ডাঙৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ, মইতো প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ প্ৰমোদ বড়োক। তেখেতে যে BTC চুক্তি 2020 চনত কৰিলে, চুক্তি কৰাৰ পিছত BTC চুক্তিৰ এটাও দফা তেওঁলোকে ৰূপায়ণ কৰিব পাৰিছেনে নাই, প্ৰমোদ বড়ো নিজে একবাৰ ফহিয়াই চোৱাটো ভাল। BTR চুক্তিখন তেওঁলোকে কৰাৰ পিছত মইতো ভাবোঁ যে যি BTR চুক্তি কৰিলে, BTC চুক্তিৰ যি গৰিমা আছিল, সেই BTC চুক্তিৰ গৰিমাক নোহোৱা কৰি BTR চুক্তিয়ে BTR অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক আৰু বেছি তল খাপলৈ লৈ গ'ল। উন্নয়নমুখী হোৱাৰ পৰা তেওঁলোকে বাধা দিলে। আজিৰ দিনত BTR-বাসী ৰাইজে চিন্তা কৰিছে যে প্ৰমোদ বড়োৰ নিচিনা মিছা কথা মিছলীয়া লোক BTCত নাই। তেখেতে যোৱাবাৰ যি পৰিৱৰ্তনৰ ঢৌ, পৰিৱৰ্তনৰ আহ্বান জনাই যি চৰকাৰ গঠন কৰিলে, নিশ্চয়কৈ এইবাৰ BTR-বাসী ৰাইজে প্ৰমোদ বড়োক পৰিৱৰ্তন কৰি BPF দলৰ চৰকাৰ আকৌ গঠন কৰাৰ কাৰণে সহযোগিতা আগবঢ়াব। 5 বছৰ হৈছে তাৰ, যদি তাক নিশ্চয় যদি ছাকচেছফুল এজন লিডাৰ হয়, তাই কথা কৈছিলে, সীমাৰ পৰা কথা কৈছিলে, সমষ্টিৰ পৰা কথা কৈছিলে, যিমানখিনি ভেঞ্চাৰ স্কুল চব কমাৰ্চিয়েল হ'বলৈ কৈছিলে, কিন্তু আমি 5 বছৰ দেখাব নাপালোঁ। কিন্তু আমি কি একদম সঁচা কথা। প্ৰমোদ বড়ো ডাঙৰীয়াই ষ্টাডি কৰাটো দৰকাৰ। যে তেওঁ কৈছিল যে আমি ভেঞ্চাৰ স্কুলবিলাকক চৰকাৰীকৰণ কৰিম, এটাও ভেঞ্চাৰ স্কুল আজিলৈকে চৰকাৰীকৰণ কৰিব পৰা নাই। মাজত তেওঁ 10খন কলেজক চৰকাৰীকৰণ কৰা বুলি কৈছিল, কিন্তু সেই অৰ্ডাৰখনত লিখিছে যে সেই চৰকাৰীকৰণ কৰা কলেজবিলাকৰ দৰমহা BTCৰ প্লেন ফাণ্ডৰ SOPDৰ দৰমহা দিব। বিশ্বত ক'তো এনেকৈ ৰেকৰ্ড নাই যে আঁচনিৰ ধনেৰে চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়া।
প্ৰমোদ বড়ো ডাঙৰীয়াই এটা নজিৰ সৃষ্টি কৰিছে। আঁচনিৰ ধনেৰে 10খন কলেজ চৰকাৰী কৰা বুলি কৈছে। সেই 10খন কলেজৰ কৰ্মচাৰীসকলক আঁচনিৰ ধনেৰে দৰমহা দিছে আৰু তেওঁলোকে সীমা কৰ্তন বা সীমা বৰ্ধন বুলি যোনটো কৈছে, আজিলৈকে মই ক'লোঁ যে তেওঁলোকে BTR চুক্তি ৰূপায়ণ কৰিব পৰা নাই, এটাও দফা তেওঁলোকে ফহিয়াই চোৱা নাই। গতিকে BTR চুক্তি আজিৰ দিনত নিষ্ফল, এই কথা প্ৰমোদ বড়ো ডাঙৰীয়াই মানে নিজে মানে এজন জ্ঞানী লোক হিচাপে মানে উনুকিয়াই চোৱাটো বেছি ভাল। স্যার একটা লাস্টে একটা প্রশ্ন করব বিচাৰোঁ স্যার। BTC নিৰ্বাচনটো আহি আছে, কিন্তু হঠাৎকৈ এটা নতুন পাৰ্টি APP বুলি অল্টাৰনেট পাৰ্টি জন্ম সৃষ্টি হৈ গ'ল। মেইন দায়িত্বটো কাৰ বা কি কাৰণ এনেকুৱা সৃষ্টি হৈছে? যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, ইয়াত নিশ্চয় যিকোনো লোকে ৰাজনৈতিক দল গঠন কৰিব পাৰে, কিন্তু যিসকলে ৰাজনৈতিক দল গঠন কৰিছে মই নাজানো তেওঁলোকে কিমান অভিজ্ঞ আৰু এই কম দিনৰ ভিতৰত এটা ৰাজনৈতিক দল খুলি তেওঁলোকে যে BTC চৰকাৰ গঠন কৰিব পাৰিব মইতো আশা ক্ষীণ দেখিছোঁ। তেওঁলোকে ভালকৈ চিন্তা চৰ্চা কৰক, BTC-বাসী ৰাইজৰ লগত কথা পাতক, BTC-বাসী ৰাইজৰ মানে মৰ্ম বেদনাবিলাক তেওঁলোকে অনুভৱ কৰক, ৰাইজৰ মাজত যাওক, তাৰপিছত তেওঁলোকে নতুন দল গঠন কৰাৰ কাৰণে চিন্তা চৰ্চা কৰক। ঠিক আছে, তেখেতসকলে কৈছে মানে আমাক পলিটিকেল এংগেলত কোনো আমাক সহায় দিয়া নাই, এতিয়া আমি এই দলটো খুলিব লগা বুলি কৈছে। নাই চাওক, ৰাজনীতি একদম সঁচা কথা ক'বলৈ গ'লে ৰাজনীতি এনেকৈ বস্তু নহয় কোনেও কাকো পাত্তা দিব। ৰাজনীতিত মানে পাত্তা ল'ব জানিব লাগিব। তেওঁলোকক কোনো দলে মাতি আহক আপোনালোকক সুবিধা দিম বুলি কৈ কোনো ৰাজনৈতিক দলে বিশ্বৰ ইতিহাসত নাই। গতিকে তেওঁলোকে নিজে BPF হওক, APPL হওক, BJP হওক, কংগ্ৰেছ হওক, তেওঁলোকৰ পৰা পাত্তা লৈ তেওঁলোকে যদি সুবিধা আদায় কৰিব পৰা নাই সেইটো তেওঁলোকৰ নিজা দুখ। আৰু তেওঁলোকে যে নতুন দল গঠন কৰিছে তেওঁলোকে ক'ব পাৰিব নেকি যে BTC অঞ্চলত যিমান লোক আছে আমি সকলোকে পাত্তা দিম, সকলোকে একে সমান সুবিধা দিম, সকলোকে আমি BTCৰ চিফ বনাম, সকলোকে আমি EM বনাম। BTCৰ 14জন EM হয়, তেওঁলোকে 14জন EM দিব। বাকী লোকে তেওঁলোকে EM দিব পাৰিব নেকি? BTCত এজন চিফ হ'ব, 10জনে যদি চিফ ওলায় তেওঁলোকে 10জনক কেনেকৈ চিফ বনাব পাৰিব? গতিকে তেওঁলোকে ভালকৈ বুজি পোৱা নাই আৰু সেইকাৰণে মই আহ্বান জনাওঁ তেওঁলোকে ভালকৈ ভাবি গুণি চিন্তা কৰি ৰাইজৰ মাজত যাওক, ৰাইজৰ আশা আকাংক্ষাৰ কথা চিন্তা কৰি তেওঁলোকে ভালকৈ দলৰ কাম কৰক। থ্যাংক ইউ স্যার।